নমস্কাৰ, মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইংৰাজী নৱবৰ্ষৰ সকলোলৈ শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়াৰ। আজি ঘৰতে খানা খাম, সৰুকৈ পিকনিক এটা চাই থাকক আহক। মেকুৰী খানা খাবি? মেকুৰী খানা খাব। খানাৰ মানুহ ধুনীয়া এটা খাই দি। হাই 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 খানা খাওয়ার পার্টি আমার সব তিরি মানুষ রাবি চলিয়া খানা খাবা আছি বাছ পাই ফেলে মানুষ লগত থাপো খানা খাবা আছি হল নাকি মাছ ভাজা দে পুৰা লাগি থাক ইয়াত আদা নহৰু জালুক জিৰা একেলগে পেষ্ট বনাই দিম আৰু ইয়াত ভোট জলকীয়া আৰু তেজপাত পিছফালে বনাইছোঁ এখেন্তীয়াকৈ পেষ্ট বনাই লৈছোঁ সাপটো গেল নেকি ফেনাল দিয়ে তেল বহি দে কেৰাহীত হ'ব ন হ'ব দে ইমান তেল নালাগে কেৰাহীত তেল দিলোঁ বাকী গোটা মছলা নাই তেজপাতে দিওঁ গৰম হৈ আছে কেৰাহীত দিওঁ আগৰ পৰা এয়া পুৰণ এতিয়া পিঁয়াজ আছে আদা নহৰু জিৰা জালুক চব পেষ্ট কৰি লৈছোঁ আমি পেষ্ট বুলি নকওঁ আমি হালধি দিছোঁ মই মছলাটা হালধি নিমখ চব দে এয়া ৰেড চিলি এয়া চিকেন মছলা অলপমান পানী দিছোঁ মছলা মিট মছলা এতিয়া মছলা ভাজা হৈ গেল মাংস বহাই দিম মাংস বহাই দিম এতিয়া মাংস আৰু এইফালে খাৰ বনি আছে খাৰ মাছৰ খাৰ বনাইছোঁ প্ৰথমে পিঁয়াজ দিছোঁ আদা ৰহুনো ৰান্ধি তামোল খান্দি ভাজি লওঁ তাৰপিছত আলু দি দিম নিমখ দিয়াই না মাংসত নিমখ দিওঁ এতিয়া এয়া মাংস ভাজি আছোঁ মাংস আধা ভাজা হৈ গেল এতিয়া এটা আলু বহি দিম মাংস যিমান আলু সিমান অলপমান ভাজি লওঁ আলু আৰু মাংসখিনি অলপমান ভাজা গেছি মাংস ভাজি আছোঁ আধা ভাজা হৈছে আমাৰ খৰি আৰু পানীৰ অভাৱ নাই মাংস ভাজা হৈ গেল পানী দিম আৰু এতিয়া অলপ মাংস পুৰা উতলি আছে এটা এতিয়া লাই শাকো দিম ঘৰৰে লাই শাক এয়া লাই শাকৰ আগে দিম এয়া লাই শাকৰ পাত ছিঙি দিছোঁ মাজতে লাষ্টত চাহী গৰম মছলা অলপমান দি দিছোঁ এয়া মাংসৰ আঞ্জা এই ভাত এই চবে ভাত খাই আছে